चैनल इट्स वंदनास लाइफस्टाइल। तो गाइस সকলোকে গুড মর্নিং। আজি আমাৰ ঘৰত হনুমান পূজা আছে। হেয়া চাওক সবে কামত বিজি, সবে কামত লাগি গ'ল। তো গাইস চাইছে আপোনালোকে আমি সবে মিলি পুৰি বনাই আছো। হেয়া সবে একেলগত মিলি কাম কৰিলে ভাল লাগে গাইস। তো গাইস চাওক কিমান ধুনীয়াকৈ পুৰিবিলাক ফুলিছে। পূজাৰ কাৰণে কিবা এটা মনেৰে কৰিলে ভালে হয় সকলো। তো গাইস পেৰা বনাম আৰু একফালে পুৰি ভজা হৈছে, একফালে পেৰা বনাবৰ কাৰণে ৰেডি কৰা হৈছে। তো গাইস চাওক আমি সবে বহি পেৰা বনাই আছো। এইফালে সবজি কাটি আছে খিচিৰিৰ কাৰণে, আৰু ব্ৰাহ্মণ কাকুৱে পায়স বনাই আছে। হেয়া গাইস মাধৱ। তো গাইস আমি সবে মিলি পেৰা বনাই আছো, চাইছে আপোনালোকে। এতিয়া পিংকে সজাই আছে পেৰাবিলাক ধুনীয়াকৈ থালিটোত সজাই পেলাই কিবা এটা দিলে ভাল লাগে চাবলৈ। তো সেইকাৰণে পিংকে সজাই আছে ধুনীয়াকৈ। সজোৱা কমপ্লিট গাইস। শাৰী পিন্ধি ৰেডি হৈ গ'লো পূজাৰ কাৰণে। মামাম খাই আছে। মামাম খাই আছে। তো গাইস চাইছে আপোনালোকে পূজাৰ কাৰণে সব ৰেডি হৈ গ'ল। তো এতিয়া পূজাত বহিবলৈ বাকী। তো এতিয়া পূজাত বহা হ'ব সবে। আমি এতিয়া পূজা কৰিম। চব সবে একদম হাঁচি কাচি ৰেডি পূজা কৰিবলৈ। চব ছোৱালীবিলাক এক ইউনিফৰ্ম পিন্ধিছে ব্লু কালাৰৰ। পূজাৰ ইউনিফৰ্ম। ময়ো ব্লু আছো বাৰু। সবে ইউনিফৰ্ম পিন্ধিলো আজি পূজা কৰিম বুলি। তো গাইস চাইছে আপোনালোকে পূজা আৰম্ভ হ'ল। খুৰা আৰু খুৰী সংকল্প ল'বলৈ বহিছে। তো খুৰা আৰু খুৰীয়ে সংকল্প লৈছে, আমিও ল'ম পিছত। খুৰা খুৰীৰ হৈ গ'লে আগত ডাঙৰে লয়। তো গাইস আমি সবে বাহিৰত ৰখি পূজা চাই আছিলো। ভিতৰত খুৰা আৰু খুৰীয়ে সংকল্প লৈ আছিলে। ওম বিষ্ণু শ্রী বিষ্ণু না মাতা ছিলেন মাতা হাত সবুজ দুপা হাতে নাও। সব ঘরে ধরে দাও।
তপু জপ নজনামি আবাহন নজনামি যজ্ঞ হোম নজনামি নৈপূজনামি পূজন সচন্দন গন্ধ পুষ্প বিল্লপত্রাঞ্জলি শ্রী শ্রী শ্রীমৎ পবন পুত্র হনুমান দেবের চরণে পুষ্পাঞ্জলি। ওই নমো দেব সবাই। পবন পুত্র হনুমান পূজা করবাহম শালিদাত্তম দক্ষিণা কাঞ্চনমূল্য শ্রী বিষ্ণু দেবতাকার যথা সম্ভব পুত্র নামনে ব্রাহ্মণে তো গাইজ আমাৰ পূজাৰ সকলো নিয়ম হৈ গ'ল। তো আমাৰ হনুমান পূজা ধুনীয়াকৈ কমপ্লিট হ'ল গাইজ। তো গাইজ চবকে প্ৰসাদ দিবলৈ প্লেটত বাঢ়ি লৈছোঁ আমি। তো গাইজ সেয়া চাওক, আমি চবে মিলি প্ৰসাদ বাঢ়ি আছোঁ। বাহিৰত বহুত মানুহ আহিছে, চবকে প্ৰসাদ দি ল'ম, পিছত আমিও খাই ল'ম গাইজ। তো গাইজ আপোনালোকে গম পাইছে চাগে আজি হনুমান জয়ন্তী আছিলে, সেই উপলক্ষে আজি হনুমান পূজা কৰা হৈছে। তো গাইজ সেয়া চবে প্ৰসাদ খাই আছে। তো গাইজ আজিৰ ব্লগটো ইয়াতে এৰিছোঁ। তো আপোনালোকৰ ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তো আকৌ লগ পাম নেক্সট ব্লগত। তো আজিৰ কাৰণে টাটা, জয় শ্ৰী হনুমান।